हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल केरामत एसएमएस ब्लॉग। सो आज आईसो टाटा मोटर्सत। सो आज देखो निউ गाड़ी आपलोके नतुन गाड़ी विचारे तेनेहले केनेকৈ लব পাৰিব আজি এই ভিডিওটো দূৰ কৰিম আপোনালোকে ভিডিওটো হেকলৈ চাই থাকিব। सो আজি আইছো আপোনালোকে চাব আজি আইছো টাটা মোটर्सত ইয়াতে আপোনালোকে বহু ধৰণৰ গাড়ী পাব। সো মই এটা কৈ ডিটেইলছ দিম আপোনালোকে 15% ডাউন পেমেন্ট দি পেলাই লৈ যাব পাৰিব মিনিমাম 15%। सो এতিয়া ভিতৰত যাম মই গাড়ীবিলাক দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিওটো হেকলৈ চাই থাকক। সো যদি কোনোবাই নতুন আহিছে তেনেহ'লে ভিডিওটো হেকলৈ চাই থাকিব সাবস্ক্ৰাইব কৰিব। সো বলক ভিডিওটো আৰম্ভ। সো বন্ধুসকল আপোনালোকে এবাৰ চাই লওক এইটো হৈছে টাটা মোটৰ শ্ব'ৰুম। সো এইটো ইয়াতে আপোনালোকে সকলো ধৰণৰ গাড়ী পাব। সো মিনিমাম 15% ডাউন দি পেলাই লৈ যাব পাৰিব। মই এতিয়া ভিতৰত গৈ পেলাই এটা ডিটেইল দিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিওটো হেকলৈ চাই থাকক বলক ভিডিওটো আৰম্ভ। সো বন্ধুসকল এতিয়া ভিতৰত গৈ আছোঁ। সো ৰেডি গো টু ওয়ান লেটস গো। प्राइस है 8,41,900 एक्सट्रम प्राइस आपलोक आहिले किबा एटा डिस्काउंट हो जाब। सो बंधुসকল इफाले আছে এটা টিগর এখন টপ মডেল হয় BS6 হয়। সো এবার এখনৰ সন্মুখৰ পৰা লুকটো এবাৰ চাই লওক আপোনালোকে। ইয়া আছে সন্মুখৰ পৰা লুক। সো আপোনালোকে সাইডৰ পৰা চাওক এবাৰ টায়াৰ সব পুৰা ধুনীয়া হৈ আছে। আপোনালোকে 15% ডাউন পেমেন্ট দি পেলাই লৈ যাব পাৰিব। মিনিমাম 6 বছৰ বা 7 বছৰ ফাইনেন্স হৈ যাব। ফাইনেন্স এভেলেবল আছে ইয়াতে আপোনালোকে পিছৰ পৰা বিশেষটো স্পেচটো নাই এইকাৰণে দেখুৱাব নোৱাৰিম। সো এয়া চাওক আপোনালোকে আৰু এইখনৰ প্ৰাইচ আছিলে 7,58,900 এইখনৰ প্ৰাইচ আপোনালোকে 54,900 এক্সট্ৰম প্ৰাইচটো হৈছে 7,54,900 এক্সট্ৰম প্ৰাইচ। এইখন আহিলে কিবা এটা ডিছকাউণ্ট দি দিব দাদাজনে। সো বন্ধুসকল এইটো আছিলে সাফাৰী এইখনৰ সন্মুখত। বন্ধুসকল এইটো আছিলে সাফাৰী আপোনালোকে সন্মুখৰ পৰা চাওক এবাৰ পুৰা বঢ়িয়া কণ্ডিশ্যন আছে আপোনালোকে চাই লওক। আৰু এইখনৰ সন্মুখৰ এলোহেলটো চাওক এলোহেলটো পুৰা ধুনীয়া হৈ আছে আপোনালোকে এবাৰ চাই লওক। সো সাইডৰ পৰা দেখি আছোঁ আপোনালোকে সাইডৰ পৰা এবাৰ চাই লওক। সাইডৰ পৰা পুৰা বঢ়িয়া কণ্ডিশ্যন আছে। এয়া হৈছে পিছৰ পৰা লুক পুৰা ধুনীয়া কণ্ডিশ্যন আছে। সাফাৰী হয় এইখন। এইটো হৈছে 6 সিটার হয়। চাওক আপোনালোকে পিছৰ চকাটো পুৰা ধুনীয়া কণ্ডিশ্যন আছে। ইণ্টেৰিয়াৰ পুৰা ধুনীয়া কণ্ডিশ্যন আছে। আপোনালোকে আহিলে কিবা এটা ডিছকাউণ্ট পাই যাব। ইমানটো কিমান আছিলে এইখনৰ প্ৰাইচটো কিমান আছিলে বাইদেউ? এইটো এডভেঞ্চাৰ হয় 6 সিটাৰ হ্যাঁ আৰু এইটো টপ হয় XZA প্লাছ। ঠিক আছে ঠিক আছে। এইটো প্ৰাইচটো হ'ল 22 লাখ 59,900। ওকে ওকে ঠিক আছে। লোকেল এইটো আছিলে হেৰিয়ৰ এইখন টপ মডেল হয় BS6 হয়। এটা সন্মুখৰ পৰা চাই লওক এবাৰ পুৰা ধুনীয়া কণ্ডিশ্যন আছে। সো সন্মুখৰ টায়াৰটো দেখি আছোঁ মই আপোনালোকে এবাৰ চাই লওক। এয়া আছে সন্মুখৰ টায়াৰ এলেভেলটো চাওক এবাৰ পুৰা ধুনীয়া কণ্ডিশ্যন আছে। সো সাইডৰ পৰা এবাৰ চাই লওক সাইডৰ পৰা আৰু বেক সাইডৰ লুকটো দেখাই আছোঁ। বেক সাইডৰ লুকটো এবাৰ চাই লওক পুৰা ধুনীয়া কণ্ডিশ্যন আছে গাইজ। আপোনালোকে আহিলে কিবা এটা ডিছকাউণ্ট পাই যাব। 50% ডাউন পেমেণ্ট 15% ডাউন পেমেণ্ট দিলে হৈ যাব। কিন্তু পিছৰ চকাটো চাওঁ এবাৰ আৰু প্ৰাইচটো হ'ল 20,55,900। অ'কে এইটো হৈছে বন্ধুসকল আৰু এটা আছিলে এইটো হৈছে পাঞ্চ এডভেঞ্চাৰ। এইখনৰ সন্মুখৰ পৰা লুকটো চাওক হেডলাইটটো চাওক এবাৰ পুৰা ধুনীয়া কণ্ডিশ্যন আছে আপোনালোকে চাই লওক। মই সন্মুখৰ টায়াৰবিলাক দেখুৱাই আছোঁ। সন্মুখৰ টায়াৰটো এবাৰ চাই লওক পুৰা বঢ়িয়া কণ্ডিশ্যন আছে। সো পিছৰ পৰা দেখি আছোঁ পিছৰে এবাৰ পিছৰ পৰা লুকটো চাওক। পিছত স্পেচটো নাই দেখুৱালে নোৱাৰিম। এতিয়া হৈছে পিছৰ চকাটো এবাৰ চাই লওক। পিছৰ চকাটো হৈছে এইটো আৰু এইফালে ৰৈছে এইটো পুৰা ধুনীয়া কণ্ডিশ্যন আছে হোৱাইট কালাৰৰ হয়। কিমান আছিলে প্ৰাইচ বাইদেউ এইটো? এইটো পাঞ্চ এডভেঞ্চাৰ হয়। এইটো প্ৰাইচটো আছে 6,64,900। অঁ আচ্ছা ঠিক আছে।